हाय गाइस, मैं आ रहा हूँ आज खेत का मैदान में। खेत का मैदान में खाने के लिए क्या मिलेगा, मैं आप लोग को दिखाने के लिए आ रहा हूँ। वीडियो को देखते जाओ। পইচা আপুনি খেতি পথাৰত ঘূৰি ফুৰিছে, হঠাৎ আপোনাৰ ভোক লাগিলে। ভোকটো গুচাবলৈ কিবা এটা নিশ্চয় খাব লাগিব। खेती पथार की खाबलो पाए, क्या क्या मिलेगा, क्या क्या मिलेगा, क्या क्या मिलेगा आप लोग को मालूम है? थोड़ा दिमाग को जोर लगाओ, क्या क्या मिलेगा। मैं तो देखाऊंगा की खाबलो पाए। ভিডিওটো চাই যাব, তেতিয়া গম পাব যে কি খাবলৈ পায়। মই সকলো দেখুৱাই যাম। এই আপোনালোকে দেখিছে চাৰিওফালে পথাৰে পথাৰ, কেৱল পথাৰ, চাৰিওফালে পথাৰ, দূৰ দূৰলৈ মানুহৰ গাঁও আছে। কিন্তু এনেকুৱা পৰিস্থিতিত আপুনি পথাৰৰ মাজত আছে, ভোক লাগিব। ভোক লাগিলে আপুনি কি কৰিব? পথাৰতো খাবলগীয়া কিছুমান চব্জি ক'ব লাগিব, শাক। আমাৰ গাঁৱলীয়া মানুহৰ আগত শাক খাবলৈ পায়। সেইবিলাক মই আপোনালোকক এতিয়া দেখুৱাম। বলক ৰাইজ, চাই যাওক ভিডিঅ'টো। এতিয়া নিশ্চয় গম পাইছে, এইটো মানিমুনি, এইটো শুহুনি বন, কোনোবাই দেদনি বনো বুলি কয়, মালখাতি বুলি কয়। পথাৰৰ মাজত থাকিলে এইবোৰ বস্তু খাব পায়, কিন্তু এইবোৰ ফ্ৰেছ আৰু আছে, মই আৰু দেখুৱাই যাম। আহি আছোঁ কিবা বিচাৰি। পথাৰৰ মাজত এনেকুৱা এটা বস্তু পায়, সৰু ল'ৰাই উমলিলে কমলা টেঙা বুলি কয়। কমলা টেঙাটো খালে, পথাৰত যদি বাইচাঞ্চ থকা হয় আপোনালোক, তেতিয়া কমলা টেঙাটো খালে প্ৰায় পানী পিয়াহ মৰি যায়। মই এক বিচাৰিবলৈ চেষ্টা কৰিম, এই পথাৰৰ মাজত আছে নেকি। মই পাইছোঁ এটা। এইটো কমলা টেঙা, সৰু ল'ৰাই মৰিলে কমলা টেঙা কয়। এইটো খালে কমচে কম অলপ হ'লেও পানীটো পিয়াহটো মৰিব। খাবলৈ অকণমান মিঠা মিঠা লাগে। আৰু এটা आप लोग देखा है ये क्या है? মানিমুনি নহয়, এইখিনি বিলঙনি। এই বিলঙনিটো এই আগবিলাক কেঁচাই কেঁচাই খাব নোৱাৰি, কিন্তু ইয়াক ভাজি খাব পাৰি, জাল খাব পাৰি। জালুকৰ লগত ইয়াক জাল বনাই খাব পাৰি। এইটো এটা চব্জি হিচাপে ইউজ কৰিব পৰা যায়। বৰ্তমান মই নাখাওঁ বাৰু, আপোনালোকক এই ভিডিঅ'টো জল্দি দেখুৱাই আছোঁ ইয়াক কিদৰে খাব পাৰি। দেখিছে নহয় এইবিলাক, এইটো বৰ মানিমুনি বুলি কয়। ইয়াকো চব্জি হিচাপে খাব পাৰি, ইয়াক পিচুকো খাব পাৰি। মইতো ইয়াৰ পাত কেঁচাই কেঁচাই খাই দিম। খালে কোনো হানিকাৰক নহয়, এইটো স্বাস্থ্যৰ কাৰণে ভাল। এইটো খাব পাৰি, এইটো খাব পাৰি, চব খাব পাৰি। এইটো সৰু মানিমুনি খাব পাৰি। আৰু পথাৰৰ মাজত কি পোৱা যায়, ढूंढना पड़ेगा अभी। चलो मिलेगा पूरा खेत का मैदान में, ढूंढना पड़ेगा क्या मिलेगा। और खाने के लिए आप लोग को मैं दिखा के जाऊंगा क्या क्या खाने के लिए मिलेगा। पूरा दूर दूर तक खेत का पठार है। अभी ये तो खेत नहीं है, वो बारिश का मौसम आएगा तो वो खेत लगाएगा, अभी नहीं है। दिखाऊंगा क्या मिलेगा।
এইটো মেটেকা, এক মেটেকা। ইয়াক ফুল ফুলিলে ফুল বা খাব পৰা যায়, কিন্তু ইয়াৰ এই কোমলীয়া এইবিলাক কোমলীয়াক ভাজি কৰি খাব পাৰি। ইয়াক কাৰি বনাই খাব পাৰি। ইয়াক কিন্তু কেঁচাকৈ খাব নোৱাৰি, ইয়াক ভাজি বনাই খাব পৰা যায়। মই আপোনালোকক দেখুৱাই যাম আৰু পথাৰৰ মাজত খাবলৈ কি পায়। ব'লক ৰাইজ। পথাৰৰ মাজত আৰু এবিধ বিচাৰি পাইছোঁ শাক, এইবিলাকো খাব পাৰি। এইটো ঠাইভেদে নামভেদে এইটো নাম বদলি হয় ঠাইভেদে। এইটো আমি সদ্যহতে মাটিকাদুৰি বুলি কওঁ। এইটো খালে গৰম দিনত খাব লাগে, গৰম দিনত খালে দেহাটো প্ৰায় শীতল পৰি থাকে। ঠাণ্ডা শাক পাচলি বুলি কয় ইয়াক, ঠাণ্ডা। এইটো খাব পৰি যায়, শাক বনাই খাব পাৰি, ইয়াক পাতৰ দি খাব পাৰি, যিকোনো কৰি খাব পাৰি ইয়াক। আৰু মই দেখুৱাই যাম, চেষ্টা কৰিম আৰু কি খাবলৈ পায় পথাৰত, সকলো মই দেখুৱাবলৈ চেষ্টা কৰিম। ব'লক ৰাইজ আগুৱাই যাওঁ। আগৰ এটা ভিডিঅ'ত দেখুওৱা হৈছে এনেকৈ সেকি ল'লে। মই যিমানবোৰ তুলি আনিছিলোঁ সকলো ইয়াত মই ভাতৰ দিম।
खाने के लिए अच्छा लगता है। एक दिन आप लोग इसे करके खाओगे ना, जरूर पता चलेगा कैसे लगेगा। वीडियो देखता है जरूर लाइक करना पड़ेगा।